সকলোৱে মনেদি বিচাৰি থকা মানুহজনৰ নাম যেতিয়া প্ৰচাৰ হৈছে, নামটো শুনাৰ পিছত উপাধিটো শুনালৈকে কাৰো ধৈৰ্য নাই, সকলোৱে উত্তাপত লৈ পৰিছে। এটাই কথা সকলোৱে দিলীপ দাস জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, গতিকে ভাৰত মাতা কি জয় ইত্যাদি সকলোৱে হুলস্থুল আৰম্ভ হৈছে। সকলো আগ্ৰহী হৈ আহিছিল তেখেতৰ টিকট নামটো ঘোষণা কৰক, ফৰ্মেলি ঘোষণা হওক সেইটোলৈকে ৰখি আছিল। গতিকে ফৰ্মেলি ঘোষণা হোৱাৰ পিছত আধা ছেকেণ্ডো কোনো ৰখাৰ ধৈৰ্য নাই, সকলোৱে বাৰে বাৰে কৈ আছে দিলীপ শইকীয়া জিন্দাবাদ, জিন্দাবাদ। গতিকে এইটো পৰিৱেশ আজি ৰাতিৰ পৰা আমি এতিয়া নিজৰ নিজৰ কামত লাগি যাব লাগিব। আগতে কোৱাৰ ধৰণে আজি ৰাতিপুৱা আমাৰ যিমানটা 12টা আমাৰ মণ্ডল আছে, 12টা মণ্ডলত 190টা শক্তি কেন্দ্ৰত আমি আজি ৰাতিৰ পৰা কাম আৰম্ভ কৰিম। অহাকালিৰ পৰা আমি লাভাৰ্থীসকলৰ লগত আমি যোগাযোগ কৰিম, লাভাৰ্থীৰ ঘৰত আমি গৈ পেলাই তেওঁলোকৰ লগত আমি সম্পৰ্ক কৰিম। কালিৰ পৰা আমাৰ কাম অহাকালি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ যাব। কোনো বিতৰ্ক নাই, কোনো বিতৰ্ক নাই। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন, সকলোৱে টিকট বিচৰাৰ অধিকাৰ আছে, বহুতে বিচাৰিছিল, কিন্তু বিজেপিত এনেকুৱা কোনো ধৰণৰ নাই। বিজেপিত আমাৰ কেণ্ডিডেট এজনেই, নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেণ্ডিডেট বুলি আমি আগতে ধৰিছোঁ। নামমাত্ৰ আমাৰ নাম কিছুমান প্ৰকাশ হ'বলৈ বাকী আছিলে, সেই ধৰণৰ কথাখিনি আমাৰ আগত আছিলে। 110%, যদি 10%ৰ ওপৰত কিবা দিব পাৰি, 110%, 100%। তো যোৱাবাৰ তেওঁ যথেষ্ট কাম কৰিছে। হাইৱে ডাইভাৰটেশ্যনৰ যিটো কাম আজি মই গৈ চাই আহিছোঁ, আপোনালোকে নিশ্চয় দেখা পাই আছে। গাড়ী মোটামুটি মই বলেৰো গাড়ী চলাই লৈ যাব পৰা অৱস্থা হৈছে। গতিকে কাম বাকী আছে, কিন্তু কাম পূৰ্ণ গতিত চলি আছে। হাইৱেটো আমাৰ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে হাইৱেৰ মাত্ৰ টেণ্ডাৰটো কল কৰি এৱাৰ্ড কৰা হোৱা নাই, বাকী হাইৱেৰ কাম গোটেইখিনি হৈ গৈছে। ৰেলৱেৰ কাৰণে যিটো আমাৰ বহুত দিনীয়া দাবী এটা আছিল, ৰেলৱেৰ কাৰণে বাৰে বাৰে তেওঁ সংসদত প্ৰশ্ন উত্থাপন কৰি ৰেলমন্ত্ৰীক আগ্ৰহ কৰি অনুৰোধ কৰি ৰেলৰ কাৰণে আমাৰ যিটো ছাৰ্ভে হয়, ছাৰ্ভে সম্পূৰ্ণ হৈ উঠিছে। মাত্ৰ কাম কৰিবৰ কাৰণে আমি ভাবিছোঁ নেক্সট বাজেটত ৰেলৱেৰ কাৰণে আমাৰ পইচা ধৰা হ'ব, আশা কৰিছোঁ আমি। সেইধৰণে আমাৰ কেঞ্চাৰ হস্পিটেল হ'ল, স্কিল ইউনিভাৰ্চিটি হ'ল, ইত্যাদি বিভিন্ন কাম কৰিছে। সেইকাৰণে পুনৰবাৰ তেওঁক বিচাৰিছোঁ আমি। উন্নয়ন তেওঁ কৰি আছে, আৰু বহুত কৰিব লগা আছে। ভাৰত মাতাক আমি বিশ্বগুৰু আসনত স্থাপন কৰিবলৈ প্ৰত্যেকটা সমষ্টিতে কাম হ'ব লাগিব। আমি আশা কৰিছোঁ দৰং ওদালগুৰি জিলাতো এইবাৰ যথেষ্টখিনি কাম হ'ব। জনসাধাৰণক আমি এটাই আহ্বান জনাম, ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে আশীৰ্বাদ দিয়ক। পুনৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিবৰ কাৰণে আমি দৰং ওদালগুৰিৰ পৰা আৰু এজন তেওঁৰ সংগী হিচাপে ইয়াৰ পৰা পঠিয়াবৰ কাৰণে সকলোৱে আশীৰ্বাদ বিচাৰিম। হয়, বহুত এইটো আশাৰে বাট চাই আছিলোঁ আমি, দিলীপ শইকীয়াই টিকেট পাব বোলে দলীয় কাৰ্যকৰ্তা সকলোৱে। গতিকে দিলীপ শইকীয়াক প্ৰাৰ্থিত্ব দিলে দৰং ওদালগুৰি লোকসভা সমষ্টিত ১৫তম কৰ্তৃপক্ষক নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দিলীপ শইকীয়াক যদি ইয়াত টিকেট নিদিলে হয়তো অলপ কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰিলে, কিন্তু এতিয়াও ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষত মানুহ আছে, ভোটাৰ আছে। গতিকে এইবাৰ পুনৰবাৰ দিলীপ শইকীয়া সাংসদ এই সমষ্টিৰ পৰাই জিকি যাব, আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন চৰকাৰ গঠন হ'ব। আৰু আমাৰ সমষ্টিত যিমানখিনি তেওঁৰ দিনত কাম কৰিলে, বাইপাছ, আমাৰ হাইৱেৰ যিখিনি কাম, তাৰ বিভিন্ন ধৰণৰ কাম ইতিমধ্যে হৈছে। গতিকে উন্নয়নৰ যিটো আমাৰ ৰাস্তা, সেইটো কিন্তু দিলীপ শইকীয়াই ইতিমধ্যে দেখুৱাই দিছে। গতিকে অহা যি 5 বছৰ তেওঁ আকৌ পুনৰবাৰ কাৰ্যকাল হ'ব। কাৰ্যকালত যিখিনি আমাৰ আধৰুৱা কাম, এই আধৰুৱাখিনি তেওঁৰ নেতৃত্বত সমাধান, আমি সমস্যাখিনি সমাধান বুলি আমি আশাবাদী। ৰাইজক আহ্বান জনাওঁ, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ বাহিৰে কিন্তু গত্যান্তৰ নাই। কাৰণ এতিয়া 70 বছৰ কংগ্ৰেছেৰে যিবিলাক কাম ভাবিব পৰা নাছিল, কৰা নাছিল, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ হোৱাৰ পিছত, নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কিন্তু গাঁৱে ভূঞে আমাৰ যিবিলাক সাধাৰণ ৰাইজ, দুখীয়া পৰিয়াল আছে, তেওঁলোকৰ উন্নয়নৰ যথেষ্টখিনি আমি উন্নয়ন হোৱা দেখিবলৈ পাইছোঁ। গতিকে সমস্যাবিলাক সমাধানৰ পথত গতিকে এই কামখিনি যেনেধৰণে আগবঢ়াই লৈ গৈছে। গতিকে ৰাইজক আহ্বান জনাইছোঁ, লগতে তেওঁলোকেও নিশ্চয় ভোট দিব বুলি আমি আশাবাদী। কাৰণ তেওঁলোকৰ সমস্যাবিলাক ইতিমধ্যে মহিলাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ লৈছে, মই এগৰাকী মহিলা হিচাপে ক'ব লাগিব, মহিলাৰ ক্ষেত্ৰতো যথেষ্ট পদক্ষেপ লৈছে। কাৰণ আজি মহিলাসকল আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে, সবলীকৰণ হ'বৰ কাৰণে যিখিনি সন্মান এই চৰকাৰখনে দিছে, গতিকে মহিলাখিনিতো সম্পূৰ্ণ সপক্ষত আছে, ৰাইজ সপক্ষত আছে, সকলো সপক্ষত আছে। ভোটাৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দিব, জিকাই লৈ যাব বুলি আমি এইটো সম্পূৰ্ণ আমাৰ দৃঢ় বিশ্বাস আছে ৰাইজৰ ওপৰত। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে,
24 hours pathology, ECG, PAC clinic, 24 hours RMO doctors. ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080